Good afternoon. First of all, you all have to pardon me because I cannot speak my own tongue, that is Boro. So I'll be conversing with you in English and in Assamese because my mother tongue is Assamese. So, but nevertheless, I take pride in being a Boro, and you should all. My name is Hemanta Kumar Boro. This time I have been selected in the APS cadre. I thank you all for coming out here, and because of all, this occasion has been a grand success. And I want to speak to you about my struggle. Actually, my academic career was not that good. I did my matriculation from Kendra. অসমীয়াত ক'ব পাৰিম ন মই মেট্ৰিক পাছ কৰিছিলোঁ কেন্দ্ৰীয় বিদ্যালয় খানাপাৰাৰ পৰা মেট্ৰিকত মোৰ পাৰ্চেণ্টেজ আছিলে অকল 70%। তাৰপাছত মই হায়াৰ ছেকেণ্ডেৰী কৰিলোঁ। হায়াৰ ছেকেণ্ডেৰীত মই ছায়েন্স লৈছিলোঁ, কিন্তু মোৰ ছায়েন্স ভাল লগা নাছিলে। দেউতাৰ কাৰণে মই ছায়েন্স ল'ব লগা হ'ল। ছায়েন্স লোৱাৰ পাছত মোৰ পাৰ্চেণ্টেজ অকল আছিলে 52.8, আৰু তাতে মই মেথছত ফেইল কৰিছিলোঁ। তাতে ফিজিকেল এডুকেশ্যন আছিলে কাৰণে মই পাছ হ'লোঁ 12 আৰু এবাৰ দিব লগা নহ'ল। কিন্তু তাৰপিছত মই শ্বিলঙৰ পৰা গ্ৰেজুৱেশ্যন কৰিলোঁ ইংলিছ লিটাৰেচাৰ। তাতেও মই ইমান ভাল পাৰ্চেণ্টেজ নাই পোৱা, 50%ত পাছ কৰিছোঁ মই। তাৰপিছত মই জইন কৰিলোঁ MA কটন কলেজত। তাতে মই পাৰ্চেণ্টেজ মই ভালেই পাইছোঁ, 59.5। তেতিয়া মই নিজৰ কেৰিয়াৰটো ভাবিছিলোঁ মই একাডেমিক্সত যাম, কোনোবা কলেজ এখনত পঢ়াম। তাৰপিছত মই নেট পাছ কৰিছোঁ। নেট পাছ কৰি পেলাই মই JRFও পালোঁ। তাৰপিছত মই স্লেটো পাছ কৰিছোঁ। তাৰপিছত মই দিছপুৰ কলেজত এবছৰ পঢ়ালোঁ। কিন্তু তাৰপিছতে মোৰ দেউতাই ক'লে যে কিবা এটা পাৰ্মানেণ্ট চাকৰি এটা লাগে, সেইটো কণ্ট্ৰেকচুৱেল চাকৰি আছিলে। তাৰপাছত মই বেংকৰ জব এটা দি দিলোঁ, দিব মন নাছিলে, কিন্তু বেংকত সোমালোঁ। মই 3 বছৰ বেংকত কাম কৰিছোঁ। কিন্তু বেংকৰ লাষ্ট বছৰত যেতিয়া মই কাম কৰি আছিলোঁ, তেতিয়া মই APSC এপ্লাই কৰিলোঁ। এপ্লাই কৰোঁতেও মই বেংকতে আছিলোঁ, আৰু বেংকত থাকোঁতে মই এৰাউণ্ড ফেব্ৰুৱাৰীৰ পৰা মই পঢ়া আৰম্ভ কৰিছোঁ। জুলাই 2 তাৰিখে মোৰ প্ৰিলিমছ আছিলে। তো অকল 4 মাহ মই বেংকত থাকি পেলাই পঢ়িছিলোঁ, আৰু মোৰ প্ৰিলিমছটো হৈ গ'ল। আৰু সেইটোতো এই ছাৰে যেনেকৈ নৰেন বসুমতাৰী ছাৰে ক'লে যে গুগলে বহুত হেল্প কৰে। আপোনাৰ এতিয়া টেকন'লজি আছে, চবৰে হাতে হাতে স্মাৰ্টফোন আছে, আৰু এই স্মাৰ্টফোনটো বহুত হেল্প কৰে। মই মোবাইলত MCQ চাইছিলোঁ, মাল্টিপল চইচ কুৱেশ্যন চাই পেলাই মই পাছ কৰিছোঁ প্ৰিলিমছটো। সেইটো চবে মই যদি সেইখিনি কৰিব পাৰিছোঁ, তোমালোকৰ তাতো টাইম আছে। এতিয়া মোৰ একো ফাউণ্ডেশ্যনো ভাল নাছিলে, কিন্তু মই যেতিয়া পাৰিছোঁ তোমালোকেও পাৰিবা। তাৰপিছত মোৰ এটা কনফিডেঞ্চ আহিলে যে মই পাৰিম এইটো। তাৰপিছত মই ৰেজিগনেশ্যন দিলোঁ। ৰেজিগনেশ্যন দিয়াৰ পিছত মই পঢ়িলোঁ। মোৰ ৰাতি টোপনি নাছিলে সেইকেইদিন। মই চাকৰিটো এৰিলোঁ, কিন্তু এতিয়া কি হ'ব যদি মই নেক্সট টাইম চাকৰি নাপাওঁ? বহুতকেইটা আঙুলি মোৰ ওপৰত উঠিব, চাকৰি কিয় এৰিলি চাকৰি। কিন্তু মই নিজৰ টোপনি ক্ষতি কৰি পেলাই মই পঢ়িছোঁ। তাৰপিছত মোৰ এইটো ফাৰ্ষ্ট এটেম্পত মই পালোঁ। মই ACS বিচাৰিছিলোঁ, নাপালোঁ, কিন্তু APS পালোঁ। ঠিক তেনেকৈ আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোক চব এটা বড়ো মানুহ হয়, টেক প্ৰাইড ইন বিং এ বড়ো মানুহ হয় আপোনালোকে। উই আৰ দ্য লাৰ্জেষ্ট ইণ্ডিজিনিয়াছ কমিউনিটি লিভিং ইন দ্য নৰ্থ ইষ্ট পাৰ্ট অফ ইণ্ডিয়া, আৰু আমাৰ ৰিচ কালচাৰ হয়। আৰু মই যেতিয়া প্ৰথম ইয়াতে সোমাইছিলোঁ, মই দেখিলোঁ যে ইমান ধুনীয়া অৰ্গেনাইজড হয় চব বস্তু, ডিচিপ্লিন মানুহবোৰ আছে। এতিয়ালৈকে মানুহ আছে, যেতিয়াৰ পৰা মই আহিছোঁ তাৰ আগৰ পৰা মানুহ আছে, এতিয়াও আছে। আৰু এই ফিল্ডখন চাওকচোন, মই এনেকুৱা ডিফেন্সৰ বাহিৰে মই এনেকুৱা চফা ফিল্ড মই কেতিয়াও দেখা নাই। মানে ইমান ধুনীয়া অৰ্গেনাইজেশ্যন আমি ইমান আমাৰ এটা কমিউনিটি বিলঙিংনেছ এটা আছে। আমি চবেই কওঁ বড়ো মানুহ বুলি ক'লে, আমাৰ এটা বেলেগ এজন বড়ো মানুহ লগ পালে সেইটো আমাৰ এটা ফিলিং আছে কি আমি আমাৰ নিজৰ মানুহ। ঠিক তেনেকৈ আমি এজনে এজনক সহায় কৰিব লাগে। এতিয়া প্ৰথম কথা মই হেৰি লৈ গৈছোঁ, যদি কিবা প্ৰিপেৰেশ্যনৰ কাৰণে কাৰোবাক কিবা অকণো হেল্প লাগে,
মই যেনেকৈ পাৰোঁ তেনেকৈ হেল্প কৰিব মই ৰেডি হৈ আছোঁ। মোৰ নাম্বাৰ আপোনাৰ দৈমাৰী ৰতীন্দ্ৰ দৈমাৰী দা তেওঁলোক আছে, তেওঁলোকৰ পৰা ল'লেই হ'ল। এনি টাইপ অফ হেল্প আই এম উইলিং টু হেল্প ইউ। মোৰ যিমানখিনি কেপাচিটি আছে সেইখিনিত হেল্প কৰিম মই, আৰু তোমালোকেও এটাক হেল্প কৰিব লাগিব। কোনোবাই মেথছত ভাল হ'ব পাৰে, কোনোবাই ইংলিছত ভাল হ'ব পাৰে। তো এটাক যদি সহায় কৰা নহয়, অকলে কেতিয়াও উঠি যাব নোৱাৰা। কোনোবাই এজন যদি ডিছকাছ কৰি পঢ়া যায় তেতিয়াহ'লে এই এক্সামটো একো টান এক্সাম নহয়। আৰু কেতিয়াও ছেটিছফাইড নহ'বা। এটা নিজৰ ভোক এটা ৰাখিবা সদায়। কিবা যদি পাইছা তাতকৈ ওপৰ পাব চেষ্টা কৰিবা, আৰু তেতিয়াহ'লেহে তোমালোকে। কিন্তু কিমান মানুহে কিমান ল'ৰা ছোৱালীয়ে ভাবা যে তোমালোকৰ আৰ্থিক স্থিতিৰ কাৰণে তোমালোকে নিজৰ সপোনটো পূৰা কৰিব পৰা নাই। বহুত কম মানুহ আছে চাগে, কিয় কি কষ্ট কৰিলে চবখিনি পোৱা যাব। সেইটোৱে মই এতিয়া আপোনালোকক আৰু এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে এতিয়ালৈকে আছে, এই মানে প্ৰগ্ৰামটো এটা ছাকচেছ হ'ল আপোনালোকৰ কাৰণে। ঠিক মই এইখিনি কৈ পেলাই মানে বক্তৃতা দিয়া মোৰ ইমান অভ্যাস নাই। মই এইখিনি কৈয়ে সামৰণি মাৰিব খুজিছোঁ।